নমস্কাৰ বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেল চিন্তামণি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন, দেৱলতাইনো আমাৰ ঘৰলৈ আহি কেনেকুৱা কিখিনি পাই গ'ল সকলোখিনি আপোনালোকক মই দেখাব বিচাৰিছোঁ। সেয়ে আহক, আপোনালোকক মই ভিডিঅ'ৰ জৰিয়তে গোটেইখিনি মই দেখাই যাম। এয়া আমি ঘৰৰ আটাইকেইজন একেলগে ডাইনিঙত বহি ৰাতিৰ সাজটো খাবৰ কাৰণে লৈছোঁ। দেৱলতাই হাঁহৰ মাংস বনালে, বহুত ধুনীয়াকৈ বনাইছে দেই। কিন্তু এটা কথাহে বেয়া লাগিলে শুনি পেলাই, চৰকাৰৰ যি আঁচনিসমূহ দেৱলতাই যিহেতু আমাৰ এই ৰোৱা কটা আদি সকলোখিনি কাম নিজেই কৰে, কিন্তু সেই আঁচনিসমূহৰ পৰা যেতিয়া বঞ্চিত হয় সেই কথাটো শুনিহে বহুতেই বেয়া লাগিলে। পাব লাগে, যিহেতু দেৱলতা একেবাৰে শূন্যৰ পৰা অহা ন। তেওঁ মোক এতিয়া কৈছে যে তেওঁ নিজা মাতি নাছিল কাৰণে তেওঁ কিছুমান আঁচনিৰ পৰা বঞ্চিত হৈছে। কিন্তু আজি যিহেতু দেৱলতা নিজেই ইমানখিনি কৰি থকা সকলোৱে দেখা পাইছে, চৰকাৰেওতো দেখা নোপোৱাকৈ থকা নাই ন। প্ৰত্যেকজন ব্যক্তিয়ে দেৱলতাৰ ভিডিঅ' চোৱা সকলোৱেতো গোটেইখিনি দেখা পাইছে। দেখি শুনিও যদি দেৱলতাক তেনেকুৱা কৰি ৰাখে খুবেই বেয়া লাগে। আমাৰ সমাজখন কিন্তু আজিও যে কিয় এনেকুৱা হৈ আছে সেইটোহে বহুত বেয়া লগা কথা। কষ্ট কৰাসকলে নাপায়, কষ্ট নকৰাসকলে কিন্তু ওপৰতেই ভোগ কৰি আছে। এয়া চাওকচোন, টেবুলখনত গোটেই কেইজনে আমি ইমান ধুনীয়াকৈ আলাপ আলোচনাৰ মাজেৰে ভাতমুঠি খাইছোঁ, বহুত ভাল লাগিছে। আৰু বা কোনদিনাখন দেৱলতাক এনেকৈ লগ পাওঁ, বহুত বেয়া লাগিব কাইলৈ যোৱাৰ সময়ত। এই মুহূৰ্তটো সঁচাই বহুত ভাল লাগিলে, সেইকাৰণে এনেকৈ ভিডিঅ' এটা প্ৰস্তুত কৰি ৰাখিছোঁ। কাৰণ মানুহ আমি কোনদিনা ক'ত কেনেকৈ কি হওঁ ঠিক নাই, কিন্তু আজি সুযোগকণ পাওঁতেই মই গোটেইখিনি এনেদৰে ৰাখিছোঁ। আমাৰ বাইদেউৰ ভিডিঅ'সমূহ চাই আপোনালোকে সহায় কৰিব। তেওঁ কোনো পইচা পোৱাৰ ইচ্ছা নাই, আপোনালোকে এইবিলাক ভাবি নল'ব। তেওঁ যিবিলাক কৰি থাকে সেয়া হৈছে বোৱাৰীয়েকৰ ভাতৰাই মানে স্মৃতি হিচাপে ৰাখি থোৱাৰ। আৰু আপোনালোকে বহুত মৰম কৰিব, বহুত আশীৰ্বাদ দিব। আৰু বাইদেউৰ উপাৰ্জন মানে এজন মানে পুৰুষতকৈও অধিক উপাৰ্জন। তেওঁলোকৰ পৰিয়ালটোৰ যিটো মানে কৰ্মৰ যিটো একেবাৰে একতা আছে, আপোনালোকক সঁচাকৈয়ে ভাল লাগিছে। পুতেক, বোৱাৰীয়েক, বাপেক, মাক গোটেইখিনি আচলতে এখন ঘৰ যদি উপাৰ্জনটো ইমান বেছি বুলি ক'বলৈ বেয়া লাগে নহয় আপোনালোকে কষ্টৰ উপাৰ্জন কৰিলে আপোনালোকে পোৱা উপাৰ্জন নহয়। গাহৰি ফাৰ্ম এখন খোলা কিমান কষ্ট, কত গুণ সকলো ৰাতিৰা সহ্য কৰিব লাগে। কুকুৰা ইমান কষ্টৰ ফলতে মানুহে ইনকাম কৰে। আৰু ওপৰত পোৱা পইচা নহয় দেই, কষ্টৰ পইচা। যোনে গাহৰি ফাৰ্ম, কুকুৰা ফাৰ্ম, মাছ পোহে তেওঁহে বুজিব কষ্ট কিমান। আৰু আপোনালোকে ভিডিঅ'বোৰ চালেই গম পাব বাইদেউৰ খেতি বাতি কথা একদম গাঁৱলীয়া, একদম সাধাৰণ পৰিৱেশ তেওঁলোকৰ ঘৰত আপোনালোকে পাব। আৰু পৰিয়ালৰ একতা আছে কাৰণে আজি আপোনালোকে ইমানখিনি পাৰিছে। গোটেইখিনিয়ে আমাৰ দেখিছোঁ সেইকাৰণে আপোনালোকে পাৰিছে। অকলে মানুহে জীৱন একো কৰিব নোৱাৰে, কাৰোবাৰ সহায় লাগিবই জীৱন। আৰু আপোনালোকৰ পৰিয়ালবোৰ একতাৰ কাৰণে আজি ইমানখিনি কৰিছে। সকলোৰে হ'ব লাগে ন, প্ৰত্যেকটো মানুহতে এনেকুৱা এটা পৰিৱেশ যদি গঢ় দিব পাৰে তেন্তে উন্নতি হ'ব। এটাই ভাল লাগিলে আপোনালোকৰ ইয়াত মহিলাসকলেও বজাব নালাগে। একেবাৰে ভুল কথা নহয়, যায়, কিন্তু আমি যাবলৈ মানে সময় নহয়। হ'লেও আৰাম বহুত আৰাম। ল'ৰাখিনি কৰি আকৌ পথাৰ বহুত কষ্ট। মাহ প্ৰদেশৰ দিনত যেতিয়া যাব পাৰি তেতিয়া খৰালি দিন মই ভালো লাগে ন। এতিয়া একদম ঘৰ তুমিওতো অলপ কষ্ট নকৰা। আমাৰ ফালে গাইটো অমনিকে লাগি থাকিব লাগে বা অকলে আমাৰ ফালে ইমান এইদৰে ৰুবলৈ নাযায়। মানুহৰ হাল বাই দিব, কঠীয়া আনি দিব, কঠীয়া পেলাই দিব, কঠীয়া তুলি দিব, কিন্তু নেকাটে। কাটাও একদম কম মানে, আৰু 100% ভিতৰত 5 কাটি দিব, সহায় কৰি দিব কোনো মানুহজনে কাটি দিয়ে। আৰু মোৰ কথা মাংস আমাৰ যিহেতু বেলেগ মানুহ আমি একেলগে তেনেকে লাগি আছে কাৰণে ইমান ধুনীয়াকৈ আমাৰ আৰু কোনো নাই যে কেনেকুৱা পৰ্যায়ৰ পৰা যে কিমানখিনি চব চাওঁ দেই, চব চাইছোঁ কিন্তু আগৰ পৰা এতিয়ালৈকে। আৰু চাকৰি নকৰিবা। এয়া এতিয়া দেৱলতা যাব ওলালে, আৰু আমাৰ বিয়নীও আহি পালে দেৱলতাক চাওঁকে। আৰু ইফালে ইয়াৰ বিয়নীও আহি পাইছে। চাই মানে দেৱলতাৰ ওচৰৰ পৰা চবৰে একদম ভাল লাগিছে আপোনালোকে। আৰু আজি কেইবাদিনৰ মোৰ ৰদটো দিছে যে
ভালো লাগিছে, মুকলি লাগিছে। আকৌ আহিবা, আকৌ কোনদিনাখন আহিবলৈ পাওঁ মায়াজন জাল এৰি আহিম আৰু কোনোবা বহুত বেয়া লাগিছে ভাই যদি আহিব পঠাবলৈ পায়। ঘৰতো আচলতে কোনো নাই, ইয়াত এদিন তাত এদিন তাত এবিলাক কৰি 4-5 দিনত গুচি যাম। গৰম বন্ধ পালে যদি মিলাই দিব পাৰিলে আৰু ফোন কৰিয়ে আছে। ভাল লাগিলে, বহুত ভাল লাগিলে আপোনালোকক লগ পাই। আহিবা আকৌ 1.5 বছৰ 2 বছৰ ভাল। মই সুধিছোঁ বুলি ক'বা, মই ভিডিঅ' চাওঁ। 2 বছৰ চাইছোৰে হ'ব এতিয়া আপোনালোকৰ লগত চিনাকি। ইমান গৰম লাগে, আহিব পৰা নাছিলোঁ, আজি এতিয়া আহিলোঁ আৰু খাই বৈ ৰাতি পুৱাও খালোঁ, ৰাতিও খালোঁ, এতিয়া বিদায় আৰু মাছো ধৰিলোঁ। লগ পাই ভাল লাগিলে। দেৰিয়ে হৈছেগে। আজি আছোহি যিহেতু নগাঁৱৰ পুৰণি গুদামত জীৱনত প্ৰথমবাৰৰ কাৰণে আহিছোঁ আৰু আমাৰ চিন্তামণি বাহঁতৰ মানে গোটেইখিনি লোকেল, গাহৰি লোকেল, কুকুৰা লোকেল, হাঁহ লোকেল, ছাগলী লোকেল। মই ক'লোঁ যে হাঁহ খাম আৰু সেইকাৰণে চাওক হাঁহ এটা ধৰি আনিছোঁ একেবাৰে ফাৰ্মৰ পৰা। খুৱাবনে? খাবলৈ কাৰণেতো আনিছো, ইমান দিনৰ মূৰত দেৱলতাক বিচাৰি আনি বাৰু মই নোখোৱালে কেনেকে হ'ব কওকচোন। ইমান ধুনীয়াকে এতিয়া হাঁহটো ধৰি আনিছে, হাঁহ মাংসৰ লগত আজি খাম আৰু দেই। এতিয়া বলেনে কাটিব, বলেনে কাটিব, আমি দুইজনীয়ে বনাম, খাম আৰু খাম। ইয়াৰ দেৱলতাই দেখিছে আমাৰ পুখুৰীত মাছ টানিব পৰা নাই। কেনেকুৱা লাগিলে? ৰবা মই এৰুৱাই দিম ৰবা। কামুৰিব চাবা, এতিয়া কামুৰে কিন্তু বৰশীটো বহুত চোকা। সেইকাৰণে লাগি গৈছে। এইটো সৰুহে আহিলে আৰু নালাগে হ'ব। ধৰাচোন আকৌ এটা। মই এটা দিওঁ। অনুৰাগক এটা বনাই দিয়া। গাত লাগিব গোটেই। সেই বৰশীৰ কাৰণেই হৈ আছিলে গম পোৱা। মাটি থৈ দি এইখিনি পোৱালি এই বাল্টিংটোত থৈ দিয়া গৈছে, সেইখিনিতে বাল্টিং এটা আছে নেকি? এয়া নতুন পোনা দিয়া। যাব নোৱাৰে আৰু চলি দিব লাগিছে এইটো ভাত চিটো নাই মাগুৰ এবাৰ দুটা মাছ এৱাই দিয়কচোন। শিঙিৰ আহিলে মাছ লাগিলে কণী আছে, কণী আছে। এৰি দিব লাগে নেকি? এৰি দিয়ক কণী আছে, কণী আছে এৰি দিব লাগিছিলো। এৰি দিয়ক। খাব পাৰিব, নালাগে একো নহয় দিয়া, বহুত আছে ইয়াত, বহুত দীঘল আছে। ওপৰত উঠি আছে চব। খুলি দিয়কচোন দেউতা। নিদিবা আৰু মাৰি দিয়ক আগতে। আকৌ ধৰা নাই। দুটা লাগি গ'ল ন। ইমান দূৰত দিবা, এই ওচৰত ভাত দিয়া দিব লাগিছিল। শিঙিয়ে লাগিব বাৰু। লাগিলে আকৌ দিয়া শিঙি। আমাৰ অনুৰাগে হোৱা হ'লে এনেকৈ যদি আমাৰ ঘৰত পুখুৰী এটা থাকত অনুৰাগে দিনটোত আমি নাথাকোঁতে মাছ উঠাই খতম কৰি দিলে। তোমালোকৰ নিজে পানী লৈ ইমানখিনি মাটি আছে, এটা খান্দিবা পুখুৰী। নাই লগা কথাটো বেটা আপোনালোকৰ বাৰিষা দিনত খৰালি দিনত শুকাই যায়নে? পানীটো কমে, তেতিয়া আমি ইয়াত চেলু বহাই থৈছোঁ যে ইয়াৰ পৰা দি পানী দি দিওঁ। আৰু এটা এবাৰ চেলু বহাম সেই পথাৰৰ একে মূৰত। তেতিয়া মানে সেই বেলেগ মানুহে খেতিও কৰিব পাৰিব, আমি তেতিয়া ভাড়া ল'ব পাৰিম আৰু। মাছটো যেতিয়া বাৰডাল টানি ল'ব তেতিয়া গম পাই যাম ন।
সেইটো পুঙা বুলি কওঁ আমি, তোমালোকৰ ফালে এতিয়া কি কয়? পুঙাই কয়। অঁ। আটা টানা চন্দা লাগি গ'ল, দেৱ টানিব পৰা নাই। দেৱ টানিব পৰা নাই। এইটো অকণমান ডাঙৰ আহিছে। হ'ব দিয়া, আৰু টানিব নালাগে আৰু। এইটো পেলাই দিওঁ। দুটা আহি গ'ল আটাকেইটা খাই দিয়ক। তিনিটা ভাল লাগিল হ'লেও হ'ল আৰু থ'বলৈও হ'ল ন। দেৱলতাই যে আমাৰ ইয়াত আহি মাছ ধৰিলে। মাছ ধৰিলে। তিনিটা লাগি গ'ল এটা এৰুৱা এনেকুৱা মধুৰি। তিনিটা লাগি গ'ল পাৰিবা বোলে তুমি? সোমোৱাই দিলে মুখত আঙুলি মুখি। অঁ হৈ গ'ল। তিনিটা পাই গ'লো তিনিটা পাই গ'লো। এয়া বলেন বলেন অহ আহা ভাত বাঢ়িলে নহয়। কিহৰ লগত বনালে নো? এয়া চোৱা চোৱা নহয় খোৱা। কিহৰ লগত বনালে নো বুলি কৈছো? তুমি আচাৰ দেখাই লৈছোঁ, দিয়া। নিমখ লৈছোঁ, দাইল বনাইছে, দাইলত এয়া চোৱা কোমলীয়া ঔটেঙা, লগতে মই যিহেতু বৰশীত মাছ ধৰিছিলোঁ, মাছ ফ্ৰাই, আৰু এইফালে ভেন্দি আলু ভাজি, এইফালে হৈছে খাদৰ বৰকৈ, আৰু এয়া চোৱা নৰসিংহৰ লগত বেচন ফ্ৰাই কৰি দিছোঁ ইমান ধুনীয়াকৈ। আৰু এতিয়া সেইদৰে আৰু ভাত এইখিনি খাই সকলো তুমি বনালানে? মই আজি নাও আজি পূজাই পূজাই বনাইছোঁ। ৰাতিপুৱাৰ পৰা বেছি একো নাই আছে দেই। বাহিৰা কাপোৰ বাই 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 বাই।